এইখন পেকেট খাবা দিয়া খোৱা ৱেল এটা কথা মই ক'বলৈ বিচাৰোঁ সকলোকে যোনে ধৰি লওক আপোনাৰ আমাৰ অসমীয়া মানুহখিনি এটাই মানে ডিফেক্ট আছে ন যে কোনে কাৰ সকলোৰে ব্যক্তিগত কথাবোৰত মানে ধৰি লওক আপোনাৰ ধৰি কৰি ভাল পায় ব্যক্তিগত কথাবোৰৰ কথা সমজুৱাভাৱে কৈ হাঁহি ভাল পায় এতিয়া ধৰি লওক মই মানে সাধাৰণতে মানে বহুত সময়ত দেখি থাকোঁ এটা বস্তুৱে যে কোনে কাক মাক দেউতাকক কি বুলি সম্বোধন ধৰিছে হয়নে মাতো কোনে কাক কি বুলি সম্বোধন ধৰিছে সেইটো কথা লৈও আপোনাৰ বহুত আলোচনা বিলোচনা তাতে বহুতক হাঁহে দেউতাকক কোনে দেউতা বুলি মাতে কোনোবাই ডেডি বুলি মাতে মই হয় মা কোনে দেউতাকক ডেডি বুলি মাতে কোনে দেউতাকক দেউতা বুলি মাতে কোনোবাই পাপা বুলি মাতে আৰু তাকে লৈ পেলাই এই সম্বোধনটো লৈয়ে আপোনাৰ মানে আলোচনা হয় যে কোন বেছি অসমীয়া কাৰ সামাজিক স্বীকৃতি কাৰ সামাজিক সচেতনতা বেছি আছে পিটি কাৰ সামাজিক সচেতনতা বেছি আছে এতিয়া মই তেওঁলোকক এটা কথাই ক'বলৈ বিচাৰো চাওক মোৰ শিক্ষাগুৰুসকল আৰু অলপ স্পষ্ট কৰি দিওঁ মোৰ পুৰুষ শিক্ষাগুৰুসকলক মই সৰুতেও ছাৰ বুলিয়ে মাতিছিলো আৰু পিছলৈ অসমীয়া ভাষাৰ জ্ঞান লাহে লাহে অলপমান বহাৰ পিছতো বা এতিয়া পৰ্যন্ত মই ছাৰসকলক ছাৰ বুলিয়ে মাতো মই মহাশয় বুলি নামাতো কাৰোবাক কিবা এটা সম্বোধন যিটো কৰা যায় সম্বোধনটো অন্তৰৰ পৰা আহে সম্বোধনটো এটা আপোনাৰ ধৰি লওক আপুনি দেউতাক দেউতা বুলি মাতক পাপা বুলি মাতক ডেড বুলি মাতক আব্বা বুলি মাতক যি বুলি মাতক আপোনাৰ সন্মানটো থাকিব লাগে আপোনাৰ আন্তৰিকতাটো থাকিব লাগে সম্পৰ্ক এটা সম্বোধনেৰে নহয় আন্তৰিকতাৰ ভিত্তিত গঠিত হয় গতিকে তেনে ক্ষেত্ৰত যেতিয়া মানুহে ধৰি লওক এইবোৰ কথা কৈ লৈ পেলাই বেছিকে কৈ থাকে যে কোনোবা নালাগে মাত্ৰ কোনোবা অসমীয়া কোন বেছি অসমীয়া কোন কম অসমীয়া তেতিয়া গাত লাগে মই এটা কথা আপোনাক কৈ থৈ দিলো মোৰ জীয়ৰীক দেখি আছে মই খুলি আছো মাত্ৰ মোৰ জীয়ৰীক মই বা মোৰ মিছেছে আপোনাৰ মোক পাপা বুলি মাতিবলৈ শিকোৱা নাছিলে নাজানো কেনেকে শিকিলে মাতো মোক পাপা বুলি মাতা আৰম্ভ কৰিলে এতিয়াও পাপা বুলি মাতি থাকে আৰু মই নাভাবো পিছত লিপষ্টিক লগোৱাৰ পিছত লিপষ্টিকৰ দাগ যোৱাৰ ভয়ত তাই মোক ডেড বুলি মাতিব বা কিবা বুলি মাতিব মোৰ ভণ্টিয়ে পাপাক পাপা বুলি মাতিছিলে সৰুৰ পৰা এতিয়াও পাপা বুলি মাতি থাকে এইবোৰ সম্পৰ্কবোৰ তেনেকে সলনি নহয় পিতাই বুলি মাতক দেউতা বুলি মাতক মোৰ একো প্ৰব্লেম নাই কাৰণ কিহৰ কাৰণে মই দেউতাক মই পাপা বুলি মাতো সেইটো মোৰ ভাবিবলগীয়া একোৱেই নাই আপোনালোকেও ভাবিবলগীয়া কথা বুলি মই নাভাবো কিন্তু মই এটা কথাই কওঁ যে মোৰ দেউতাক মই পাপা বুলি মাতিলেও সেই পিতাই বা দেউতা বুলি সম্বোধন কৰা সকলোতকৈ মই পাপাক অলপো কম শ্ৰদ্ধা নকৰো অলপো কম নাচাওঁ হা এতিয়ালৈকে যিখিনি পাপাৰ কাৰণে যিখিনি কৰিব পাৰিছো কৰি আছো আগলৈও কৰিম মাতিছো এটাই কথা ক'ব বিচাৰো যে সেই পিতাই দেউতা বুলি যোনে দেউতাকক যি বুলি সম্বোধন কৰে সেইটো কাৰো একো মোৰ মনতে ভাবিবলগীয়া নাই আৰু যিসকলে ভাবে সেইসকলৰ উদ্দেশ্যে মই এটা কথা কওঁ যে পিতাই মই পাপাক মই মোৰ দেউতাক মই পাপা বুলি সম্বোধন কৰিব পাৰো কিন্তু সেই পিতাই বা দেউতা বুলি সম্বোধন কৰা সকলতকৈ মই কোনোগুণে কম অসমীয়া নহয় ধন্যবাদ